প্ৰাপ্তবয়স্ক শিক্ষা সজাগতাৰ ওপৰত আধাৰিত এখন পাঠৰ নাম উপস্থাপন কৰিবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হৈ যায় আপোনালোকে সহায়ৰ হ'বলৈ আশা ৰাখিছোঁ। আহকচোন আজি আমি আমাৰ নাটখনৰ মাজলৈ সোমাই যাওঁ। আজি আমাৰ নাটখনিৰ নাম হৈছে মোৰ নাম। বহু আহা সকলোৱে শিক্ষা আমাৰ মনৰ বিবেকৰ ভৱিষ্যত গঠন আৰু মানৱ সভ্যতা গঠনৰ এখন পঢ়াশালী। শিক্ষা এটি শব্দ, এটি কবিতা, এটি প্ৰবন্ধ আৰু এটি নিবন্ধ বুজি পোৱাৰ অধিকাৰ কাৰ? মোৰ। মই পঢ়িম, আমি পঢ়িম আৰু সকলোৱে পঢ়িব। নিশ্চয় নিশ্চয়। শিক্ষা আমাৰ বাবে কি? দৃষ্টি, সমাজৰ বাবে প্ৰয়োজনীয় দৃষ্টি। আৰু এই দৃষ্টিৰ অধিকাৰনো কাৰ? মোৰ, আমাৰ আৰু সকলোৰে। আপুনি কি ভাবে এই দৃষ্টিগ্ৰহণৰ এক নিৰ্ধাৰিত সময় আছেনে? জন্মৰ পৰাই যদি সিহঁত অন্ধ হয়, শিক্ষাৰ পোহৰ যদি সিহঁতৰ চকুত নপৰে, তেনেহ'লে সেই শিক্ষা গ্ৰহণৰ অধিকাৰৰ পৰা সিহঁত বাৰু সদায় বঞ্চিত হৈ ৰ'ব নেকি? শুনিছে? এই ধ্বনি শুনিছে? এই ধ্বনি হৈছে সভ্যতাৰ আদিৰ প্ৰতিধ্বনি। এইগৰাকী হ'ল এজনী মাতৃ, এজনী পুত্ৰী, সভ্যতাৰ মূল মাতৃ। মোৰ শুনিবলৈ মন, বুজিবলৈ মন, দেখিবলৈ মন। শিক্ষাৰ সেই চাকিৰ তলৰ অন্ধকাৰৰ সজাত বন্দী প্ৰকৃতি মই। মোৰ ভিতৰত এটি নতুন প্ৰাণ আছে। মই বিচাৰোঁ মোৰ সন্তানে লিখিবলৈ শিকা প্ৰথমটি শব্দ হ'ব মোৰ নামটো, আৰু সেই শব্দটো শিকা মই। সেয়েহে পঢ়াশালীত আজি শিকিবলৈ আহিছোঁ মই মোৰ নিজৰ নামটো। চোৱা, চেষ্টা কৰি চোৱা। নিজৰ হেৰুৱা সেই তোমাৰ দৃষ্টিক তুমি পুনৰুদ্ধাৰ কৰি চোৱা। কিন্তু মোৰ ভয় লাগে। এই অন্ধকাৰত মোৰ বৰ ভয় লাগে। এই অন্ধকাৰত কেৱল মই শুনা পাই আছোঁ সমাজৰ সেই চিঞৰবোৰ। নোৱাৰ, তই পঢ়িব নোৱাৰ। তোৰ লাজ লগা নাই? সমাজৰ আগত তই এইবোৰ কি কৰিবলৈ ওলাইছ? সমাজে তোক হাঁহিব, উপহাস কৰিব, ইটিকিং কৰিব। নোৱাৰ, তোৰ এই পথ তই নোৱাৰ। এইবোৰ তই আকৌ কি ক'বলৈ আহিছ? তোৰ এই বয়সত তই শিক্ষাৰ পাতনি মেলিবলৈ আহিছ? এই বয়সত তই হাতত কিতাপ তুলি ল'লি, কি আচৰিত? পিছে ইয়াত কি চলি আছে? তই সঁচাকৈ ইয়াত পঢ়িবলৈ আহিছ? তই আমাৰ লগত সঁচাকৈ পঢ়িবলৈ আহিছ? এইবোৰ তই কি নাটক কৰিবলৈ ওলালি? যিটো বয়সত তই সন্তানৰ মাক হ'ব লাগিছিল আৰু এইটো বয়সত তই পঢ়াৰ পাতনি মেলিবলৈ ওলালি? আচৰিত। আপুনি এনেকৈ কিয় কৈছে? তাই যি শিক্ষা লৈছে এয়া আমাৰ সকলোৰে বাবে এক আদৰ্শ। আমি তেওঁক সহযোগিতা কৰা উচিত। কিন্তু সমাজৰ ভয় আৰু শংকাই মোক আৱৰি ৰাখিছে। কিন্তু আজি এই দৃশ্য দেখি মই সাহস পাইছোঁ। ময়ো এই পঢ়াশালীত
পবিত্ৰতা, দায়িত্ব আৰু সমাজৰ বাধাই শিক্ষাৰ ক্ষেত্ৰত দিয়া হেঙাৰ স্বৰূপ হৈ মোক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিলে। কিন্তু আজি মই উপলব্ধি কৰিছোঁ, য'ত শিক্ষা নাই তাত জীৱনটো অন্ধকাৰৰ বাহিৰে আন একোৱেই নহয়। এয়া কি শুনিছোঁ? এতিয়া বয়স্ক মানুহেও স্কুল যাব নেকি? তেনেহ'লে ময়ো স্কুললৈ যাম, পঢ়া শুনা কৰি পাৰ্গত হ'ম। তেনেহ'লেতো ময়ো ডক্তৰে হওঁ। তেনেহ'লেতো ময়ো ইঞ্জিনিয়াৰ হ'ম। এই ভাটিবেলাত পঢ়িলোঁ, তেনেহ'লে ময়ো পণ্ডিত হ'বহি পাৰিম। তই সঁচাকৈ পঢ়িবলৈ ওলালি? তই যদি পঢ় তেনেহ'লে মোকো শিকাবি দেই। মইতো এ মানে কি আছিলে, কি কয় এপল, আৰু বি মানে কি? বি মানে আছিলে বল। মই মোৰ জীৱনে এ আৰু বিতেই ৰৈলো। কিন্তু এই এ আৰু বি, এই এ বিৰ কথাও মই কিন্তু মোৰ ল'ৰাটোৰ মুখতহে শুনিছোঁ। মোৰো পিছে একেই অৱস্থা। যোনদিনা মোৰ ল'ৰাটোৱে স্কুলৰ পৰা এখন চিঠি লৈ আহিছিল, চিঠিখন পিছে মই পঢ়িবলৈ নোৱাৰিলোঁ। তেতিয়া পিছে মই উপলব্ধি নকৰা নহয়, জীৱনত বেলেগ একো নহ'লোঁ। যদি কিবা এটা লিখিব পঢ়িব পৰা হ'লে আজি এই অন্ধকাৰত থাকিব লগা নহ'লহেঁতেন। সঁচাকৈ এইখন আমাৰ পঢ়া, য'ত আমি আন্ধাৰ ভেটি পোহৰ ৰখোঁ। জীৱনৰ ৰঙীন সময়ছোৱাত পঢ়াখিনি দেখিয়েই নাপায়। এদিন চিকিৎসালয়লৈ যাওঁতে ডক্তৰে ঔষধৰ লিখি দিছিলে, কেনেকৈ খাব লাগে। পঢ়া শুনা নজনাৰ বাবে সেয়াও নোৱাৰিলোঁ পঢ়িবলৈ। আচলতে সেইদিনাখনি শিক্ষাৰ আচল মূল্য বুজি পাইছিলোঁ। পিছে পঢ়াশালিটিত আমিও পঢ়িব পাৰিমনে? শিক্ষা হৈছে এক অধিকাৰ, এক সচেতনতা। শিক্ষা হৈছে আত্মসন্মান। আজি আপুনি শিকিব, কালিলৈ আপুনি আখৰ লিখিব, আৰু এদিন আপুনি আপোনাৰ নাম লিখিব পাৰিব। পোহৰ নেদেখাটো অন্ধকাৰ নহয়, পোহৰ দেখিবলৈ চেষ্টা নকৰাটোহে অন্ধকাৰ। আজি এগৰাকী মহিলাই পোহৰৰ সন্ধান কৰিছে। মই পোহৰ দেখিম, বগা কাগজত থকা সেই কলা আখৰবোৰ মই চিনিম। সভ্যতাৰ সেই বগা কাপোৰখনেৰে মই মোৰ নিজৰ মনটোক আৱৰি ল'ম। অজ্ঞাতাৰ আন্ধাৰ মই পোহৰেৰে জিলিকাই তুলিম। মই মোৰ জীৱনৰ প্ৰতিটো সপোন এটা এটা শব্দৰে ৰচিম। মই মোৰ নিজৰ জীৱন নিজেই গঢ়িম, আৰু মই ৰচিম সফলতাৰ এক নতুন কাহিনী। নোৱাৰিম কিয়? যি দুখন হাতেৰে মই কৰ্ম কৰোঁ, তেন্তে এই হাত দুখনেৰে মই জ্ঞানৰ মৰ্যাদাও বুজিব পাৰিম। মোৰ মনত যি শক্তি আছে, সেই শক্তিয়ে মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। মই শিকিম, জানিম, আৰু মই গঢ়িম নিজৰ জীৱন। নিজৰ নামটো লিখিব পাৰিছো। আশা, মোৰ নাম আশা। যিয়ে শিকিবলৈ জানে তেওঁৱেই জীয়াই থাকিবলৈ জানে। আজি এগৰাকী মহিলাই আখৰ চিনিছে, কাইলৈ এখন সমাজে বাট চিনিব।
এৰা। এয়া আশাৰ পকাশালী, এইখন বিবেকৰ পকাশালী, এক ভৱিষ্যত গঢ়াৰ পকাশালী। এইখনেই হ'ল সেইখন ঠাই য'ত মানুহে কেৱল আখৰ শিকাই নহয়, নিজৰ জীৱনক পুনৰ গঢ়িব পাৰে। এইখন হৈছে প্ৰাপ্তবয়স্কৰ পকাশালী, শিক্ষাৰ আখৰাটো। ব'লকচোন আমি সকলোৱে মিলি গাওঁ শিক্ষাই দিব আমাক সাজোনে নিজৰ মাজৰ সেই আশাক জগাই তুলিবলৈ মনত ৰাখিব, শিক্ষা আমাৰ অধিকাৰ, শিক্ষা আমাৰ শক্তি।